হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে নতুন ৰেচিপি এটা লৈ আহিছোঁ, হান্দি চিকেন। তাকেই আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। এতিয়া আহকচোন চাওঁ মইনো কেনেদৰে বনালোঁ। হান্দি চিকেন বনাবৰ বাবে মইনো কি মছলা ব্যৱহাৰ কৰিছোঁ তাকেই প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ। তাৰ বাবে মই শুকান জলকীয়া লৈছোঁ 2টা, আদা, ৰচুন আৰু মই এফালে লৈছোঁ ডালচেনি, ইলাচি, জিৰা, ধনিয়া আৰু ষ্টাৰ এটুকুৰা লৈছোঁ। এইখিনি মই অলপ সময় ভাজি লৈছোঁ। এতিয়া পেষ্ট বনাই ল'ম। এয়া মই মছলাখিনি পেষ্ট বনাই ল'লোঁ। বাকী সামগ্ৰীখিনি মই লগেই দেখাই যাম। এতিয়া আহক ৰেচিপিটোলৈ আগবাঢ়োঁ। মই গেছত মাটিৰ হান্দি এটা পাতি দিছোঁ। মই ল' টু মিডিয়াম ফ্লেমত ৰাখিছোঁ। যদি হাই ফ্লেমত দিয়া হয় তেতিয়া হান্দিটো ফাটি যোৱাৰ চান্স থাকে। ইয়াত মই এতিয়া অলপ মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হৈ আহিল। মই ইয়াত এতিয়া ৰাখি থোৱা গোটা মছলাখিনি দি দিম। এতিয়া মই ইয়াত পিঁয়াজখিনিও দি দিছোঁ। এতিয়া অলপ সময় পিঁয়াজখিনি ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। আৰু আপোনালোকে কাঠৰ হাতাৰে ব্যৱহাৰ কৰিব, ষ্টিল বা বেলেগ ব্যৱহাৰ নকৰিব। তেনেকুৱা কৰিলে হান্দিটো বেয়া হৈ যাব পাৰে। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ আহিলে ইয়াত মই এতিয়া এচামুচ হালধি দি দিছোঁ আৰু গোটেইখিনি ভালদৰে পিঁয়াজখিনিৰ সৈতে মিলাই ল'ম। আৰু মই যিটো মছলা খুন্দি ৰাখিছিলোঁ সেয়া 2 চামুচ দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে ভাজি ল'ম। পাঁচ মিনিটমান মছলাখিনি ভালদৰে ভাজি লোৱাৰ পাছত মই ইয়াত চিকেনখিনি দি দিছোঁ। মই লোকেল চিকেন ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ব্ৰইলাৰো ব্যৱহাৰ কৰিব পাৰে। এতিয়া হেতাখনেৰে লাহে লাহে লৰাই থাকিম। অলপ সময় এনেদৰে ভাজি ল'ম। আৰু মন কৰিব আপোনালোকে গেছটো কেতিয়াও বঢ়াই নিদিব, ল' টু মিডিয়াম ফ্লেমতে বনাব লাগিব, নহ'লে হান্দিটো বেয়া হৈ যাব। ইয়াত মই এতিয়া এচামুচৰ জোখাৰে নিমখ দি দিছোঁ। এতিয়া ভাজি ল'ম। আৰু আপোনালোকৰ যদি মাংসৰ পৰিমাণ বেছি হয় তেতিয়া অলপকৈ দিব, গোটেইখিনি একেলগতে ভৰাই নিদিব, তেতিয়া লৰাবলৈও সুবিধা হয়। এতিয়া এনেদৰে 10 মিনিটমান সময় মই ভাজি ল'ম। 10 মিনিটমান সময় ভজাৰ পাছত মই ইয়াত ফ্ৰাই কৰি ৰখা আলু কেইপিচমান দি দিছোঁ আৰু 2টা ৰচুন সৰু 2টা কেঁচা জলকীয়াও দি দিছোঁ। আলু নিদিলেও হয়, কিন্তু মই আলু দিলে ভাল পাওঁ, সেইবাবে আলু 2টা দি দিলোঁ, কিন্তু ফ্ৰাই কৰি দিছোঁ। এতিয়া আলুখিনিৰ সৈতে ভালদৰে অলপ মিলাই দিছোঁ। আলুখিনি দি এনেদৰে 5 মিনিট সময় ভাজি ল'লোঁ। ইয়াত মই এতিয়া সেই মছলা বাতিটোতে এবাতি জোখাৰে পানী দি দিছোঁ। আপোনালোকে কিমানটো দিয়ে সেইটো আপোনালোকৰ কথা। এতিয়া ঢাকনখন লগাই দিম। এয়া চাওক, এনেদৰে আটা দি চাৰিওফালে বন্ধ কৰি দিছোঁ আৰু গেছটো একেবাৰে মিডিয়াম ফ্লেমত আধা ঘণ্টা সময়ৰ বাবে ৰাখি দিব লাগিব আৰু মাজতে লৰাই দিব লাগিব। এটা চাইডে কাপোৰখনে ধৰি এনেকৈ মাজতে লৰাই দিব। মই সেইটো দেখাবলৈ নহ'ল। দৰে আধা ঘণ্টা সময় ৰখাৰ পাছত এয়া খুলিব পৰা হৈ গ'ল। অলপ ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া এনেদৰে খুলিছোঁ। এয়া হান্দি চিকেন ৰেডি হৈ গ'ল। খাবলৈ খুবেই টেষ্টি লাগে। আপোনালোকেও খাই চাব এনেদৰে এদিন বনাই। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।